সকলোকে মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। পল্লৱ আছামিজ ব্লগ হয় আৰু আমি সাহিত্য সভা চাব গৈ আছোঁ। অসম সাহিত্য সভা একাদশ বিশেষ বাৰ্ষিক অধিৱেশন 2024 12 বজীয়াৰ অধীনত পতা হৈছে আৰু মোৰ লগত আছে ভাইটি দুটা আছে। আমি এতিয়া চাবৰ কাৰণে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, পূৰা চাব শেষলৈ। মৰিগাঁও 12 বজীয়া পাচু ৰজাৰ সমন্বয়ত উখল মাখল পৰিৱেশ আৰু এইটো অধিৱেশনৰ গেটটোৱে হয় এইটো। আমি অধিৱেশন চাবৰ কাৰণে গৈ আছিলোঁ আৰু হঠাতে লগ পালোঁ আমাৰ হাতী বাবা, গণেশ বাবা বুলি কোৱা হয়। আমি লগ পাই বহুত ভাল লাগি গ'ল আৰু মোৰ মনটোও ভাল লাগি গ'ল। যেনেকৈ কি ঘপকতে ভগৱানক লগ পালে যেনেকুৱা লাগিছে সেনেকুৱা লাগি গ'ল। আৰু আমি সেৱা কৰিলোঁ আৰু সেৱা কৰি আমি যাব ওলালোঁ। আমি অধিৱেশনৰ অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন চাবৰ কাৰণে গ'লোঁ আৰু আমি ভগৱানক গণেশ বাবাক লগ পাই বহুত ভাল লাগিলে। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি গেটটো পালোঁহি আৰু এইটো 12 বজীয়া ৰোড হয়। এইটো কি মৰিগাঁও যাব পাৰে আপোনালোকে। আৰু আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি চাব। গতিকে আমাৰ ঘৰৰ ওচৰতে সেইকাৰণে আমি খোজকাঢ়ি চাব গৈ আছোঁ অসম সাহিত্য সভা চাব। এতিয়া আহি পালোঁ আমি মৰিগাঁও 12 বজীয়া অসম সাহিত্য সভা একাদশ বাৰ্ষিক অধিৱেশনৰ আমি গেট আহি পালোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে গেটটো এদিগিয়ে হয় এণ্ট্ৰি কৰিব পাৰে আৰু এণ্ট্ৰি কৰিব লাগিব। আৰু আমি আপোনালোকক দেখাম তাত কি পৰিস্থিতি হৈ আছে, আপোনালোকৰ দৃশ্যবিলাক দেখাম। আপোনালোকে চাই যাব, স্কিপ নকৰিব ভিডিঅ'টো। আৰু ইয়াত দেখা গৈছে এইটো মেইন গেট হয়। এতিয়া আমি আহি পালোঁ মেইন গেটত। ইয়াতে ফটো উঠিব পাৰিব আপোনালোকে আৰু মনোৰঞ্জন হ'ব। আৰু আপোনালোকৰ মৰিগাঁও 12 বজীয়া অসম সাহিত্য সভা একাদশ বিশেষ বাৰ্ষিক অধিৱেশন পতা হৈছে আৰু সেইটোৰ জৰিয়তে আপোনালোকৰ এইটো আমাৰ মৰিগাঁও জিলাৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ মেইন গেটটো পালোঁ আহি আপোনালোকক দেখাব গৈ আছোঁ। এতিয়া আমি ভাইটিয়ে মই আপোনালোকক দেখাম অসম সাহিত্য সভাৰ আৰু বিপণী দেখাম। আপোনালোকক কি বেচা হৈছে কি আপোনালোকক দেখাই যাম। আৰু এইটো চাওক, এইটো মেইন গেট বুলি কোৱা হয়। এইটো মেইন গেট, এইটো অসম সাহিত্য সভাৰ মেইন গেটটো হৈছে। এদিকে মানুহবিলাকে এদিকে এণ্ট্ৰি কৰে। চিৰ চেনেহী মোৰ ভাষাৰ জননী মুখৰিত হ'ল চিৰ চেনেহী মোৰ ভাষাৰ জননী। এইটোৱে হ'ল মোৰ আপোন 12 বজীয়াৰ মৰিগাঁৱৰ অসম সাহিত্য সভাৰ। আপোনালোকে দেখিবলৈ পাইছে যে এইবিলাক যিমান বিশিষ্ট গণ্যমান্য ব্যক্তি হয় এইবিলাকৰ নাম ইয়াতে মানে ফটো দি দেখুৱাইছে মানুহবিলাকক চিনিবৰ কাৰণে। প্ৰথম হৈছিলে আমাৰ অসম সাহিত্য সভাৰ সভাপতি আছিল 1917 চনত পদ্মনাথ গোহাঁই বৰবৰুৱা। শিৱসাগৰত প্ৰথম আমাৰ অসমৰ সাহিত্য সভাৰ পতা হৈছিলে 1917 চনত পতা হৈছিলে। পদ্মনাথ গোহাঁই বৰুৱা শিৱসাগৰত প্ৰথম হৈছিলে। আৰু এইবিলাক যোনবিলাক দেখি আছে এখন গণ্যমান্য ব্যক্তি হয়, এইবিলাকৰ ফটোবিলাক এখানে দিয়া হৈছে যোনবিলাকে অসম সাহিত্য সভাৰ লগত জড়িত আছে। আৰু ভূপেন হাজৰিকাৰ পৰা ধৰি লৈ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা ধৰি লৈ এইবিলাকৰ যিমান ডাঙৰ নাম আছে, জাঙুখাই আছে অসম সাহিত্য সভাৰ আমাৰ গণ্যমান্য ব্যক্তিসকল। আৰু ওপৰত লিখা আছে সুধা কণ্ঠৰ ভূপেন হাজৰিকা সোঁৱৰণিত। আৰু আপোনালোকে মঞ্চটো দেখিব পাইছে চকীবিলাক খালী হৈ আছে, এটা কাৰণে খালী হৈ আছে। ৰাতি হ'লে মানুহবিলাক ভিৰ হয়, এতিয়া দিনত হ'লে অলপ কম হয় মানুহবিলাক। ৰাতি মানে মানুহবিলাকে কাম কৰি লোৱাৰ পিছতে এইবিলাক চাব যায়, এইবিলাক অসম সাহিত্য সভা। আৰু এতিয়া গতিকে মানুহ নাই, আমি এতিয়া বৰ্তমান আছোঁ মই অসম সাহিত্য সভাৰ বেক চাইডত আছোঁ। আপোনালোকক দেখাব গৈ আছোঁ যে অসম সাহিত্য সভাত কি বস্তু বিকা হৈছে, কিতাপৰ পৰা ধৰি লৈ আৰু যিকোনো বস্তু বিকা হৈছে। আপোনালোকে গম পায় আমাৰ অসম সাহিত্য সভাত প্ৰতিটো বস্তুৱে পোৱা যায়। আপোনালোকক সেইটো কাৰণে দেখাব গৈ আছোঁ অসম সাহিত্য সভাত কিনো বস্তু পোৱা যায়। এতিয়া আমি বেক চাইডত আছোঁ, আমি য'ত বস্তু বিক্ৰী কৰি আছে তাত চাব কোনে আপোনালোকে দেখিবলৈ পাইছে যে এইবিলাক গাড়ীবিলাক লৈ আছে, বেলেগ বহুত দূৰৰ পৰা অহা হৈছে। আৰু এইবিলাক বিপণীসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তাত কি বস্তুনো বিকা হৈছে আপোনালোকে প্ৰত্যেকটো দৃশ্য দেখাম। আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু কঁহিয়া পিৰি আছে, মানে আজিকালি ষ্টাইল বৰ বেলেগ ষ্টাইল হৈ গ'ল, মানে গাড়ী কঁহিয়া চহিয়া পিৰে। আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ এই পানী পুৰি বিকা হৈ আছে। আৰু পানী পুৰি আৰু এদিকে মিছল বুট কিবাকিবি বস্তু বাহানি বিকা হৈছে। আৰু এইটোৰ গ্ৰন্থমেলা বুলি কোৱা হয়। এটি গ্ৰন্থমেলা দেখি আমি গ'লে কি পাওঁ আপোনালোকে চাই থাকিব। আৰু 12 বজীয়া এইটো শাখাৰ সাহিত্য সভাৰ গ্ৰন্থমেলা বুলি
এতিয়া আমি গ্ৰন্থমেলাৰ গেটখনলৈকে সোমাই গ'লোঁ আৰু এদিগি মানুহবিলাকে আহি আছে, বহুত মানুহ আহি আছে। আৰু এইটো ময়া চৰাই দেখিছাই নহয়, এইটো খেৰ বনাইছে, মানে এইটো আমাৰ নৰাখে বুলি কয়, নৰাখে বনাইছে আৰু এটি স্বাগতম কৰি আছে আৰু মানুহবিলাকক। এইটো স্কুলৰ ল'ৰা ছোৱালী হয়, স্কুলৰ ল'ৰা ছোৱালীবিলাকে মানুহ গ'লে মানে এদিগি স্বাগতম কৰা হয়, গ্ৰন্থমেলা বুলি কয়। এটি গ্ৰন্থমেলাদিকে আমি এণ্ট্ৰি কৰিলোঁ আৰু কোৱাৰ পিছত আপোনালোকক দেখুৱাই যাম আৰু কি বস্তু পোৱা যায় নোৰ অসম সাহিত্য সভাৰ যিকোনো গ্ৰন্থমেলাত। আৰু গ্ৰন্থমেলাত এটাই বস্তু পোৱা যায়, কিতাপৰ বাহিৰে আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। আৰু আমি দেখুৱাব গৈ আছোঁ, মোৰ লগত আছে এটা ভাইটি আছে, ভাইটি মানে দুটা গৈছিলোঁ আমি। ইয়াতো মই লগ পালোঁ, মোৰ দাদা হয়, দাদা মানে এইটো মৰিগাঁৱৰ ল'ৰা হয়। আৰু হঠাতে লগ পাই গ'লোঁ, মানে আমি দাদাই কিবাকিবি ৰাসত মানে ডেন্স চেন্স কৰে আৰু লগ পালোঁ। লগ পোৱাৰ পিছতে আমি কথা পাতিলোঁ, কথা পতাৰ পিছতে আমি ক'লোঁ আমি দাদা আমি চাব গৈ আছোঁ গ্ৰন্থমেলা আৰু গৈ আছোঁ। এতিয়া আপোনালোকক দেখুৱাই যাম কিনো গ্ৰন্থমেলাত পোৱা যায়। আৰু এটি সৰু পোৱালি খেলাৰ বস্তু হয়, ইয়াতে খেলিব পাৰে। ইয়াত মানে সৰু পোৱালি খেলিলে ভালো পাব পাৰে, ধুনীয়া জেগা মানে কি আৰু খেলিব পাৰে ইয়াত। আৰু ইয়াত সৰু পোৱালি এইবিলাকৰ গাড়ীত উঠি ভাল পায়, এইবিলাকৰ গাড়ীত উঠিলে মানে 100 টকা লয় নেকি, 100 টকাই ল'ব। আৰু এইটো ঘূৰি থাকিব, মানে এইটো মুভ হৈ থাকিব। আৰু এদিকে আপোনালোকে আহি পেলাই সৰু পোৱালি খেলিবৰ কাৰণে খেলিবও পাৰিব ইয়াত আহি পেলাই। আৰু এইদিকে হ'ল চাইডে কিতাপৰ দোকান আছে, আপোনালোকে চাই যাব। এতিয়া আমি আহি পালোঁ আৰু এইদিকে হ'ল কিবা প্ৰগ্ৰেম কৰা হৈছে। আৰু আমি এতিয়া আপোনালোক ৰখাম আমাৰ বিদ্যা মন্দিৰ বুলি কোৱা হয়, যিকোনো কিতাপ পোৱা যায়। এদিকে ফাংচন হৈ আছে আৰু আপোনালোকক দেখাব গৈ আছোঁ যে মোৰ লেংগুৱেজটো অলপ ভুল হ'ব পাৰে, মই ST ল'ৰা হয়, মানে মোৰ লেংগুৱেজটো মানে বেছি শুদ্ধকৈ নাহে। আৰু এইবিলাক কিতাপৰ দোকান হোৱা হয়, মানে বিদ্যা মন্দিৰ বুলি কোৱা হয়। ইয়াৰ পৰা কিতাপৰ দোকান বহিছে, চাৰিও চাইডে বহিছে মানে কিতাপৰ দোকান। এইখন বিদ্যা মন্দিৰ বুলি কোৱা হয়, বিদ্যা মন্দিৰ বুলি কোৱা হয়। আৰু এদিকে কিতাপৰ দোকান, যিকোনো কিতাপ পোৱা যায়, ভূপেন হাজৰিকাৰ ধৰি লৈ লক্ষ্মীনাথ বেজবৰুৱাৰ ধৰি লৈ যিকোনো পোৱা যায়। ইয়াত কিতাপ পোৱা যায় আৰু কিতাপ মানে ইয়াৰ পৰা ল'ব পাৰে, যিকোনো কিতাপ ল'ব পাৰে। আপোনালোকে পঢ়িব মন আছে যদি ইয়াৰ পৰা কিতাপ ল'ব পাৰে। বেছিদিন নহয়, ইয়াত 31 তাৰিখৰ পৰা চুৰু হৈছে, জানুৱাৰী 31 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 3 তাৰিখলৈকে আছে। আৰু ফেব্ৰুৱাৰী 3 তাৰিখলৈকে আছে আমাৰ অসম সাহিত্য সভাৰ অধিৱেশন। আৰু আপোনালোকে ইয়াত প্ৰত্যেকখন কিতাপে পোৱা যাব। আপোনালোকে চাৰিও চাইডে কিতাপৰ দোকানে দেখা পাব। এদিকে কিবাকিবি বস্তু বিক্ৰী কৰি আছে আৰু জাগৰৰ সাহিত্যিক কিবাকিবি মানে আছে। আৰু এদিকে আছে আপোনালোকৰ মন পচন্দৰ বস্তু পোৱা যাব আৰু যিকোনো মানে কিতাপ পোৱা যাব। আৰু আমি আপোনালোকক দুখাই গৈ থাকিম, মানে ভিডিঅ'বিলাক দৃশ্যবিলাক চাই গৈ থাকিব, আপোনালোকে গম পাব আৰু কি বস্তু পোৱা যায়। চাৰিওচাইডে দোকান পূৰা মানে খাওচা বিঘা হৈছে নেকি দেখা। আকাশ এদিকে আহা আকৌ, এদিকে আহা তুমি এতিয়া আপোনালোক দেখুৱাব গৈ আছোঁ। আৰু এইবিলাক যিমানখিনি দোকান বহিছে, মানে যিকোনো বস্তু পোৱা যায়। আৰু এইটো যিমান সমানি বিপণী আছে, আৰু বেকৰ পৰা ধৰি লৈ আমাৰ টিউবাৰ ST কাপোৰ পৰা ধৰি লৈ যিকোনো বস্তু পোৱা যায়। আৰু ইয়াত আমাৰ টিউবাৰ কাপোৰ কিবাকিবি চোলাৰ বিকা হৈছে। আৰু মই দেখাব খুজিছোঁ। আৰু ছাইডৰ দিগেও বহুত দোকান আছে, আপোনালোকে চাব পাৰে যে বহুত কিবাকিবি বস্তু পোৱা যায়। আৰু এদিকে কিবাকিবি কাপ চাপ, আৰু এদিকে কিবাকিবি ধেৰ মানে এইটো পানী কিবাকিবি ফিল্টাৰ আৰু এদিকে কিবা মাইকী মানুহ কাপোৰ পোৱা যায়। আৰু এদিকে আগলৈ গৈ থাকিলে মানে দোকান পাই গৈ থাকিব, শেষেই নহ'ব, ইমানেই দোকান আছে মানে। আৰু বিভিন্ন ধৰণৰ বস্তু পোৱা যাব। আৰু এতিয়া এদিকে ছাইডৰ এদিকে আমাৰ টিউবাৰ ড্ৰেছ নেকি, আমাৰ টিউবাৰ ড্ৰেছ আছে। আৰু এদিকে আচাৰ বিক্ৰী কৰা হৈছে, যিকোনো আচাৰ আপোনালোকে ল'ব পাৰিব, আমৰ আচাৰৰ পৰা ধৰি লৈ জলফাই কিবাকিবি ধেৰ টেঙা বস্তু পোৱা যাব। মানে যিমান আচাৰ পোৱা যায়, এদিকে সৰু পোৱালি পুতলাৰ কাৰণে, আৰু এদিকে কিবাকিবি সৰু পোৱালি ফুলিৰ কাৰণে কিবাকিবি ধেৰ বস্তু পোৱা যাব। আৰু ফুলি বিকা হৈছে, মানে বস্তু বাহানি মাইকী এখন নেকি, কিমান লয়? এবাৰ ওপৰলৈ ডাং খাই যাব আৰু এবাৰ তললৈ আহি যায়গৈ, জোকাই দিলে নহয়। এইটো মানে কি বুলি কয়, সৰু পোৱালি আহিলে আৰু খেলিব পাৰে ন? সৰু পোৱালি মানে ডাঙৰ পোৱালি মানে ডাঙৰ পোৱালি এইটোও খেলিব পাৰে ন? এইটো এবাৰ ল'ৰা যে হয় চকুটো পৰিছে নহয়, থিয় হৈ আছে মানুহটো, যাই কৈ সৌ বাৰু তুমি আছে এবাৰ উঠাই লৈ গ'ল নহয়, ফুৰি আছে দেই, সৌ ওপৰতে আছে যে তাতে উঠি আছে। এইটো চিলড্ৰেনৰ কাৰণে নেকি? এইটো সৰু পোৱালিৰ কাৰণে নেকি? এইটো বাচ্চা কাৰণে कितना लेता है ये? 50 रुपीज़ लेता है एक बच्चा का।
ऐसे भी खेल सकता है हाँ ओए कोई भी है इक्वल এই দাদা हाँ তেতিয়া যে কৈছিলোঁ এইখনটা कौन বহুত ডাঙৰকৈ বনাইছে দে বোলে আজি মই আপোনালোকক দেখুৱাম যে গাহৰি মাংসৰ আমাৰ ST মানুহবিলাকে কেনেকৈ খোৱা হয় আৰু ইয়াত বটলত যি ভৰাই থৈছে বটলত এইটো ক'লা দেখিছে এইটো বগা দেখিছে এইটো মদ মানে বেলেগ ষ্টাইলৰ হয় মানে ঘৰতে তৈয়াৰ কৰা হয় এইটো মদ বুলি কয় আমাৰ ST ভাষাত এইটো লৈ আনে ইয়াত বটলত ভৰাই থৈ কোনোবাই কিনিলে খাব পাৰে 100 টকা ল'ব আৰু এইটো কি মিছা মাছ গাহৰি মাংস এইটো ব্ৰইলাৰ চিকেন মানে এইটো কাটি দিয়া হৈছে গাহৰি মাংসৰ ষ্টিক ল'লে মানে তাত 700-800 মান থাকিব 100 টকা হয় আৰু আপোনালোকক দুখাই গৈ থাকিম আমাৰ ST মানুহবিলাকৰ এইটোৰ মাংসটো কি বুলি কয় এই আছাম ট্ৰেক্টৰ বুলি কয় আছাম ট্ৰেক্টৰ মানে হ'ল এইটো গাহৰি মাংস আমি আমাৰ খুব পিয়ৰ বস্তু এইটো আমি য'তে নাযাওঁ এইটো মাংসটো আমি মানে বহুত ভাল লাগে আৰু এইটো কি গাহৰি মাংস পোৱা হৈছে মানে আপুনি যদি লৈ লয় গাহৰি মাংসটো ধুনীয়াকৈ পুৰি দিব আপোনাক ধুনীয়াকৈ তেল চেল দি পিঁয়াজ চেজ দি আপোনাক দি দিব 100 টকা ল'ব আৰু আপোনালোকে ধুনীয়াকৈ খাব পাৰিব আপোনালোকে যদি খাদ্য সভাত যায় এইটো এনেকৈ খাই চাবচোন 100 টকাত মানে কি বুলি কয় এটা ষ্টিক পাব গাহৰি মাংসৰ ষ্টিক ধুনীয়াকৈ খাব পাৰিব আপোনাক পিঁয়াজ দি ধুনীয়াকৈ থৈ দিব আপুনি ধুনীয়াকৈ খাব পাৰিব আৰু চাৰিওচাইডে মানে আপুনি দেখিব এদিকে চব আমাৰ মিচিং জনগোষ্ঠী হয় মিচিং মানে আমাৰ অসমীয়া হয় মানে অসমতে থাকে আৰু এইটো কেঁচামদ বুলি কয় এইটো পকামদ বুলি কয় এনেকৈ বটলত ভৰাই থৈছে আৰু ইয়াত যিকোনো বস্তু খাব পাৰিব আপুনি ইয়াত কাকৰ দিয়া হৈছে কাকৰ আৰু এইটো কি পলু গুটি না কি আৰু মিছা মাছ আৰু এইবিলাক থোৱা হৈছে আপুনি যদি খায় আপোনাক ধুনীয়াকৈ বনাই দিয়া হ'ব মাছটো লৈ পেলাই পিঁয়াজ চিয়াজ কাটি ধুনীয়াকৈ আৰু এইটো মাছ 100 টকা লয় শল মাছ আৰু কিবাকিবি মাছ আছে আপোনাক পইচাটো 100 টকা ল'ব মানে বিনিময়ত 100 টকা ল'ব 100 টকা বিনিময়ত আপোনাক ধুনীয়াকৈ বনাই খোৱা হ'ব আৰু পিঁয়াজ চিয়াজ জলকীয়া দি ইমান ধুনীয়াকৈ দিব আপুনি আপোনাৰ জিভা পানী মানে পৰি যাব এনেকুৱাকৈ বনাই দিয়া হ'ব বহুত ভাল লাগে খাই আৰু মানে এতিয়া আপুনি গৈ থাকিব যে আমাৰ যিমান মানে মিচিং জনগোষ্ঠী আমাৰ অসম সাহিত্য সভাৰ কাৰণে হৈছে অসম সাহিত্য সভা আমাৰ মৰিগাঁও জিলাৰ 12 বজিয়াত পতা হৈছে সেইটো গতিকে আপুনি মানে আমাৰ ST মানুহে হয় সেইকাৰণে বহুত মানে ভাল লাগে আৰু যোনদিকে যাওক আপোনালোকে খালি এইটো বৈমত ভৰাই থৈছে মদ বুলি কোৱা হয় আৰু এইটো মই দুখাই আছোঁ এইটো ক'লা মদ বুলি কয় মানে মই ভালকৈ নাজানো এইবিলাক মদৰ মই নাখাওঁ এইটোৰ আৰু এটা বটল আছে এইটো গাখীৰ দৈ দেখি আছে এইটো কেঁচা মদ বুলি কোৱা হয় মানে এইটো বটলত ভৰাই দিয়ে মানে বটলত ভৰাই দিয়াৰ পিছত আপুনি ধুনীয়াকৈ ল'ব পাৰিব আৰু এইটো বনাই কেনেকৈ মই বিশেষ নাজানো মানে গম পাওঁ আমাৰ ST মানুহবিলাকে বনায় বুলি এইটো ভাল লাগে আৰু মানে ইয়াত এইটো মানে পূৰা মানে কি ক'ম আমাৰ ST মানুহবিলাকে বহুত ভাল পায় এইবিলাক বস্তু খায় আৰু গাহৰি মাংসৰ ষ্টিকটো নকবাই আছাম ট্ৰেক্টৰ বুলিলে কি আছাম ট্ৰেক্টৰ মানে হ'ল বৰ্তমান অসম সাহিত্য সভা চাব গৈছোঁ যদিও মই মিঠাই 1 কেজি ল'লোঁ 120 টকা ল'লে মিঠাই 1 কেজি ল'লোঁ আৰু মিঠাই লৈ মই ঘৰলৈ আহিব ওলাইছোঁ এতিয়া মই মিঠাই ল'লোঁ আৰু এইটো হ'ল আউট গেট বুলি কোৱা হয় এদিকে মানে ইন গেট দিকে সোমাই যায় পেলাই এদিকে আউট গেট দিকে ওলাই যাব পাৰে আৰু এতিয়া আমি ওলালোঁ আউট গেট দিকে আৰু আপোনালোকে ভিডিঅ'টো সৰু পোৱালি কাৰণে এদিকে বেলুন চেলুন দিয়া হৈছে নেকি চোৱাই নহ'লে চাবা একো নহয় এতিয়া চাম দাদা নহ'লে আমি চাই আহোঁ আগত নালাগে চাবা হা কাইলৈ আহিবা এনে কাইলৈ আহিবা নিব যে আজিয়ে চাইছোঁ গোটেইখন চাই যাওঁ হা কি চাবাই নহ'লে চাই যাওঁ আৰু বহুত চাবা হা এতিয়া মই আহি পালোঁ অসম সাহিত্য সভাৰ পৰা আৰু এতিয়া বৰ্তমান টাইম হৈছে 3:43 আৰু মই এতিয়া জাষ্ট ঘৰ আহি পালোঁ আৰু এমনা আৰু ভণ্টি আছে ইয়াতে আৰু এইটো আমাৰ নাম কি আছিলে ইয়াৰ নৱপুতেক ন এয়া মামা এমনা আৰু মোৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব বাই নেক্সট ভিডিঅ'ত লগ পাম